হেল্ল' গাইজ, কি খবৰ? আপোনালোক হয়তো সকলোৱে জানে যে মানুহে কাপোৰ সৰু কৰাৰ পৰা আৰম্ভ কৰি কাপোৰ পিন্ধালৈকে কপি কৰিব পাৰে। আপোনালোকে হয়তো শুনি আচৰিত হ'ব যে নিজে ফেমাছ হ'বৰ কাৰণে আমি হেৰাই দিয়া এই বাজনীক কপি কৰি পিনে ট্ৰল কৰিলে এজন মহাপুৰুষে। কিন্তু এইখন ভাৰত হয়, ভাৰত। ইয়াত প্ৰমাণ নিদিয়ালৈকে হয়তো আপোনাৰ আৰু মোৰ কথা কোনো বিশ্বাস নকৰে। চ' সেই কাৰণৰ পৰা এজন মহাপণ্ডিতে আমি হেৰাই দিয়া এই বাগৰাকীক কেনেকৈ ট্ৰল কৰিলে তাক লৈ আহিছোঁ। চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰক আৰু মই ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, অ' নাইচ, মডাৰ্ণ আছামিজ। হাই ফ্ৰেণ্ডছ বুলি মুখেৰে কৈছে, কিন্তু নমস্কাৰ দেখাইছে হাতেৰে। মই কালি এটা ভিডিঅ' আপলোড দিছিলোঁ। ভিডিঅ'টোত যে কৈছিলোঁ মোক গাৰ্লফ্ৰেণ্ডে এৰি দিছিলে, মই ট্ৰেইনৱালীলৈ আহি আছোঁ কিবা কৰিম বুলি। সেই ভিডিঅ'টোক লৈ মোক চবে হাঁহি আছে যে মই মহাপুৰুষ আপুনিয়ে কওকচোন বাৰু, গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগিব কোনোবাই মৰিবলৈ আহেনে বাৰু? আৰু এইটো কথা এনেও মানুহে শুনাৰ পিছতো এনেও হাঁহি পিনে ট্ৰল কৰিবই ন। ছোৱালীজনীক হাঁহিছোঁ। মই ছোৱালীজনীক হহা নাই। ছোৱালীজনীৰ ভিডিঅ' মই তেতিয়ালৈকে পোৱাই নাছিলোঁ। মই ছোৱালীজনী দিয়াৰ আগত মই ভিডিঅ' আপলোড দিছিলোঁ। অ' মহাপণ্ডিত, মিছা কথা কোৱা এটা সীমা আছে। তুমি কি ক'লা যে আমি হেৰাই দিয়া বাজনীয়ে ভিডিঅ' আপলোড দিয়াৰ আগতে যে তুমি দিলা বুলি? তেন্তে মই কৈ দিব বিচাৰিছোঁ যে এইটো ঘূৰ মিছা কথা কৈছা তুমি। আপোনালোকক মই দুখন স্ক্ৰীনশ্বট দেখাম। এখন স্ক্ৰীনশ্বট দেখাম আমি হেৰাই দিয়া বাজনীৰ স্ক্ৰীনশ্বট এখন, আৰু এখন দেখাম এইজন মহাপুৰুষে যেতিয়া ছুইচাইড কৰিব লৈছিলে তেতিয়াৰ এখন স্ক্ৰীনশ্বট। এখন স্ক্ৰীনশ্বট চাওক। এখন স্ক্ৰীনশ্বট হৈছে আমি হেৰাই দিয়া বাজনী ভাগৰ স্ক্ৰীনশ্বট। তাত টাইমটো লিখা আছে 23 ঘণ্টা এগো। আৰু এইখন স্ক্ৰীনশ্বট চাওক। এইখন স্ক্ৰীনশ্বট হৈছে এইজন মহাপুৰুষৰ স্ক্ৰীনশ্বট, আৰু এইজন মহাপুৰুষৰ স্ক্ৰীনশ্বটত লিখা আছে টাইমটো 19 ঘণ্টা এগো। মানে ইয়াৰ পৰা কি বুজা গ'ল? আমি এটাই গম পালো যে এইজন মহাপুৰুষতকৈ আমি হেৰাই দিয়া বাগৰাকীয়ে ভিডিঅ' আগত আপলোড দিছিলে, কিন্তু এইজন মহাপুৰুষে কি বুলি কৈছে? ছোৱালীজনীক হাঁহিছোঁ। মই ছোৱালীজনীক হহা নাই। ছোৱালীজনীৰ ভিডিঅ' মই তেতিয়ালৈকে পোৱাই নাছিলোঁ। মই ছোৱালীজনী দিয়াৰ আগত মই ভিডিঅ' আপলোড দিছিলোঁ। অ' মহাপুৰুষ, 1-2 মিনিটৰ হেফেও নহয়, 4 ঘণ্টা হেফে, 4 ঘণ্টা। অলপতো লাজ কৰ ন মিছা কথা ক'বলৈ। আৰু তই কি বুলি কৈছ? ছোৱালীজনীয়ে আপলোড দিয়াৰ আগতে তই আপলোড দিছ। আৰু ভাই 4 ঘণ্টা হেফে, 4 ঘণ্টা। তেতিয়ালৈকে মোৰ ভিডিঅ' কোনো চোৱা নাই, কিবা কোৱা নাই। এতিয়া ছোৱালীজনী কিবাটো হৈ যোৱা দেখি মোক চবে ট্ৰল কৰিছে যে মই হাঁহিছোঁ, ছোৱালীজনীক হাঁহিছোঁ। অ' মহাপুৰুষ, আপুনি হহা নাই বুলি নক'ব। ঠিক আছে, আমি 4 ঘণ্টা ব্যৱধানটো বাদ দি দিলোঁ। ঠিক আছে, আপুনি ভিডিঅ'টো আগত আপলোড দিলে, কিন্তু সেই ঘটনাটো শুনাৰ পাছত আপুনিতো ভিডিঅ'টোতো ডিলিট কৰি দিব লাগিছিলে ন, কিন্তু আপুনিতো ডিলিট কৰি নিদিলে। মানে কি, নিজে পপুলাৰ হ'বৰ কাৰণে কেলা ভিডিঅ'টো এতিয়ালৈকে থৈ দিছে, তাৰপিছত কৈছে যে বোলে মই নাই হোৱা। কেলা আমি বেউৰা হৈ যোৱা নাই, আমাৰ চকু নথকা নহয়। এখন ইণ্টাৰনেট জগত হয়, ইয়াত প্ৰতিটো বস্তুৰ প্ৰমাণ থাকে, প্ৰমাণ। যেনেকে মই সকলোকে এতিয়া টাইমৰ ব্যৱধানটো দেখাই দিলোঁ। ছোৱালীজনীক নাই হাঁহা। মোক যেনেকৈ লগৰ ল'ৰাই গৈ মোক বচাই আনিলে, তেনেকৈ তাইৰ ফেন আছিলে, ফেণ্ডে গৈ তাইক না শুনা নাপালো, আকৌ এবাৰ কি আছিলে? ফেণ্ডে গৈ তাইক অ' আচ্ছা, ফেণ্ড আছিলে। ফেণ্ডে গৈ তাইক বচাব পাৰিলেহেঁতেন, যেনেকৈ মোক বচাই আনিলে মোক ফেণ্ডে। আমি হেৰাই দিয়া বাজনীয়ে তোৰ নিচিনা ফ্ৰেণ্ডক কৈ থৈ যোৱা নাই যে মই মৰিবলৈ যাম মোক বচাহি বুলি। ঠেত কথা অলপ লাইকটো মিলাই কবি। এনেকৈ মই এইটো লৈ মই ভিডিঅ' এৰি থৈছোঁ। লগৰ ল'ৰাই ভিডিঅ' এৰি দিছে। তোমালোকে ভিডিঅ' চাবা, চাই পেলাই মোক ট্ৰল কৰিবা, গম পাইছা? এনেই টেনশ্যন হৈ আছে, তাতে মোক ট্ৰল কৰি নাথাকিবা। অ' মহাপুৰুষ শুনক, আমাৰ অসমৰ ল'ৰাগাল ইমানো পাগল হৈ থকা নাই যে যাকে তাকে ট্ৰল কৰিবৰ কাৰণে। আৰু আমাৰ অসমৰ ল'ৰাগাল ইমানো ভাল নহয় যে কোনোবাই ট্ৰল কৰিবৰ কাৰণে যদি বাট দেখাই দিয়ে আৰু সেই বাটটোক নমৰাকে নাথাকিব। ভাল কথা নহয় লোকক ট্ৰল কৰি থকাটো। অ' এইজনে হৈছে সেইজন মহাপণ্ডিত যিজনৰ পকত গু থাকিও কৈ থাকে লোকক তোৰ পকত গু আছে, তই ধুইয়া। আৰু এবাৰ নিজে ট্ৰল কৰি আছ, সেইটোতো চাই ল ন, তাৰপিছত লোকক ক'ব যাবি তই কিয় ট্ৰল কৰিছ। ভিডিঅ' চাই ল'বা ভালকৈ, গৈ প্ৰফাইলত গৈ মোৰ ভিডিঅ' চোৱা, কি লৈ মই ভিডিঅ' এৰা আছে, কেনেকৈ কৰা আছে, তোমালোকে চাই ল'বা, তাৰপিছত মোক ট্ৰল কৰিবা, গম পাইছা? অ'কে, ঠিক আছে। এইজন মহাপুৰুষে কৈছে যে তেওঁ প্ৰফাইলত গৈ তেওঁ কি মিনিঙত মানে ভিডিঅ'টো কৈছিলে চাব কৈছে, তেন্তে আমি চাই লওঁ। কিন্তু ভিডিঅ'টো মই ছেভ কৰিব নোৱাৰিলোঁ, কিন্তু আমিও কওঁ শুনা পাইছে, স্ক্ৰীন ৰেকৰ্ড কৰি থৈছোঁ। আজি মোক গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিলে। আজি মই কি কৰিম পাত্তা নাই। ট্ৰেইনৱালীলৈ ওলাই আহিছোঁ। বেয়া চেয়া নাপাবা। বাই ফ্ৰেণ্ডছ, বাই গুড বাই। মোৰ গাৰ্লফ্ৰেণ্ডে আজি ব্ৰেকআপ দি দিলে। কি কৰিম পাত্তা নাই আজি ট্ৰেইনত। এইটো হৈছে সেইটো ভিডিঅ' যিটো ভিডিঅ'ত এই মহাপুৰুষজন গৈছিলে ছুইচাইড কৰিবলৈ, কিন্তু ভিডিঅ'টো চাই এনেকুৱা লাগিছে যেন মহাপুৰুষজন ছুইচাইড কৰিবলৈ নহয়, কিবা গাড়ী চাবলৈহে গৈ থকা নিচিনা লাগিছে। অ'কে গাইজ, এতিয়া আমি চাম এই মহাপুৰুষজনকনো কোন ফ্ৰেণ্ডে বচালেগে। হাই ফ্ৰেণ্ডছ, এই টিকটক একাউণ্টটো যাৰ হয় তেখেতে অলপ আগতে এটা ভিডিঅ' আপলোড কৰিছিলে যে মোৰ গাৰ্লফ্ৰেণ্ডৰ ফালে ডন লাগিলে আৰু মই ট্ৰেইন ষ্টেচনলৈ আহি আছোঁ। চ' ভিডিঅ'টো পাই পেলাই প্ৰায় আমি সম্পূৰ্ণ ভিডিঅ'তে ভিডিঅ'টো পালোঁ। পোৱাৰ পাছত আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় ট্ৰেইন ষ্টেচন। আমি গৈ পেলাই তেখেতক পালোঁ ট্ৰেইন ষ্টেচনতে। ত' ট্ৰেইন ষ্টেচনৰ পৰা আমি লৈ আহিলোঁ, সুধিলোঁ কি হ'ল কি কথা। তেখেতে ক'লে বোলে মোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে কাজিয়া লাগিলে আৰু মই ষ্টেচনলৈ গুচি আহিলোঁ। ত' আমি গম পাইছোঁ ষ্টেচনলৈ কিয় আহিলে, আৰু তেখেতৰ গাৰ্লফ্ৰেণ্ডৰ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ।
ভিডিঅ' শ্বেয়াৰ কৰাৰ বাবে তেখেতৰ গাৰ্লফ্ৰেণ্ডে ক'লে কি চৰি মই ধেমালি কৰিছিলোঁ, সেয়েহে আমি তেখেতক উভতাই লৈ আহিলোঁ। চ' এই ভিডিঅ'টো আপলোড কৰাৰ বাবে মোৰ ফালৰ পৰা চৰি, তেখেতে তেনেকৈ কৰিব নালাগিছিলে, ক'ব নোৱাৰে কি কাৰণত কৰিলে। ত' তেখেতৰ গাৰ্লফ্ৰেণ্ডেও চৰি বুলি কৈছে আৰু মোৰ ফালৰ পৰা চৰি মোৰ দাদাজনে তেনেকৈ আপলোড দিয়াৰ কাৰণে। চ' বেয়া নাপাব সকলোৱে। এই ভিডিঅ'টো মই বহুত ভুল উলিয়াই দিব পাৰিম, কিন্তু মই বেছি ভুলৰ কথা নকওঁ, মই কিন্তু এটা ভুলৰ কথা ক'ম। সেই ভুলটো হৈছে এই মহাপুৰুষজনে কৈছে যে মোৰ ফ্ৰেণ্ডে বচালে বুলি, আৰু সেই ফ্ৰেণ্ডজনে কৈছে যে দাদা বুলি। মানে কি আপুনি ভালকৈ কথা যদি শুনে নহয় গম পাই যাব, আপুনি শুনকচোন ভালকৈ। তাই গৈ মোক বচাই আনিলে, তেনেকৈ তাইৰ ফেন আছিলে, ফ্ৰেণ্ডে গৈ তাইক বচাব পাৰিলেহেঁতেন। যেনেকৈ মোক বচাই আনিলে মোৰ ফ্ৰেণ্ডে। মোৰ ফালৰ পৰা চৰি মোৰ দাদাজনে তেনেকৈ আপলোড দিয়াৰ কাৰণে। এইজন মহাপুৰুষে যদি গাৰ্লফ্ৰেণ্ডৰ কাৰণে যদি মৰিব গৈছো বুলি যদি কয় না, মোৰ কিন্তু বিশ্বাস নহয়, কাৰণ তেওঁৰ টিকটক ভিডিঅ'ত এই বুলি কৈ থৈছে, শুনক। শুনা শুনা নেউলি বেটি তই বড় হাৰাম জাদি মাৰিলি মোক জলজপ কৰি ও দৰা নাপে মই আপোনালোকক এতিয়া এইজন মহাপুৰুষৰ এটা টিকটক ভিডিঅ' দেখাম, আৰু সেই টিকটক ভিডিঅ'টোৰ ফ্ৰণ্টত কিছুমান কথা লিখা আছে, কিন্তু সেইবিলাক ভুলটো নিজে কৰি আহিছিলে ন, কিন্তু এইবিলাক লিখাৰ প্ৰয়োজন আছেনে? মই নাই বুলি ভাবোঁ, কিন্তু আপুনি ভিডিঅ'টো চাই লওক। চবে কৈ আছে এইবিলাক নকৰিবা বাট উপায় নাই উপায় নাই। মোৰ লাইফ মানে মই যাক ভাল পাওঁ সিয়ে গুচি গ'ল, আৰু মই থাকি কি লাভ কৰিছে আৰু এয়া ট্ৰেইন আহিব আৰু। চ' অলপমান ৱেইট কৰি আছো, অলপ দেৰিকৈ আহিব। চ' বাই অল ফ্ৰেণ্ডছ, লাভ ইউ অল। চ' গাইজ আজিলৈ ভিডিঅ'টো শেষ কৰিছোঁ, কিন্তু এজন মহাপণ্ডিতৰ ওপৰত আৰু ক'বলগীয়া আছিলে, কিন্তু আজিলৈ শেষ কৰি দিছোঁ। চ' আপোনালোকক মই শেষত ক'ব বিচাৰিছোঁ, মোৰ ফালৰ পৰা যি ক'বলগীয়া আছিলে মই আপোনালোকক কৈ দিলোঁ। চ' আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব মই ভুল কৰিছোঁ নে শুদ্ধ কৰিছোঁ। চ' আপোনালোকে ডিপেণ্ড কৰিব, যদি মই শুদ্ধ কৰিছোঁ তেন্তে তেওঁৰ টিকটক একাউণ্টত যাওক আৰু তেওঁক ইমানেই ৰিপৰ্ট পাওঁ থত ৰিপৰ্ট নেমাৰিব, তেওঁক টিকটক ভিডিঅ' কৰিবলৈ আৰু এটা মোকাত দিয়ক। চ' আজিলৈ ভিডিঅ'টো শেষ কৰিছোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাম অতি সোনকালে। চ' ইয়াৰ আগৰ ভিডিঅ'টোৰ প্ৰথম ভিউৱাৰ্ছগৰাকী আৰু ভাল লগা দুটা কমেণ্ট মই স্ক্ৰীণত দেখাই দিম। আৰু চ' আপোনালোকে নাভাবিব যে আপোনালোকৰ কমেণ্টবিলাকো ভাল নাপাওঁ বুলি, মই চবৰে কমেণ্টবিলাক ভাল পাওঁ। চ' দেখুৱাই দিয়াটোতো সম্ভৱ নহয় ন। চ' নেক্সট ভিডিঅ'ত আহি থাকিব দেখাই থাকিম। চ' আজিলৈ বাই বাই, চাই লওক। সঁচাকৈ এই ল'ৰাবোৰ ন বিনা মেকআপতো ইমান সুন্দৰ হয়, না লিপষ্টিক লগাই না কাজল লগাই, তথাপিও তেওঁলোক দেখিবলৈ সুন্দৰ হয়। তাতকৈ সুন্দৰ হয় তেওঁলোকৰ হৃদয়খন, তাৰ মাজতো আমি তেওঁলোকক বুজাত ভুল